Hello friends, welcome back to my channel. সকলোকে পুনৰবাৰ মোৰ চেনেলত অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। অৱশেষত HSLC Compartmental এক্সামৰ ৰুটিন আহি গৈছে। HSLC Compartmental এক্সাম 2023 ৰুটিনৰ কাৰণে যিসকল অপেক্ষা কৰি আছিল HSLC ত কেইবাটাও সাবজেক্টত বেয়া নম্বৰ পোৱা বা ফেইল মাৰ্কস পোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাল খবৰ কাৰণ HSLC Compartmental এক্সামৰ ৰুটিন আহি গৈছে আৰু এক্সাম আৰম্ভ হ'ব আপোনাৰ 4th of July 2023 ৰ পৰা 4 জুলাই 2023 চনৰ 4 জুলাই তাৰিখৰ পৰা কম্পাৰ্টমেণ্টাল এক্সাম আৰম্ভ হ'ব আৰু কন্টিনিউয়াস এক্সাম কেইটা হৈ থাকিব 4 5 6 7 আৰু 8 তাৰিখলৈকে এক্সাম তোমালোকৰ মৰ্নিং আৰু ইভিনিং ৰাতিপুৱা আৰু আবেলি দুটা শিফটতে হ'ব গতিকে যাৰ যি সময়ত যি এক্সাম আছে ৰুটিন ওয়াইজ সেই এক্সামটো দি আহিবা আৰু এক্সাম ৰাতিপুৱা 9টা বজাৰ পৰা 12টা বজালৈকে আছে আৰু ইভিনিং শিফটটো 1:30টা বজাৰ পৰা 4:30টা বজালৈ আছে গতিকে এতিয়াও সময় আছে বহুখিনি যাৰ এক্সাম আছে দিবলগীয়া তেওঁলোকে ভালদৰে প্ৰিপাৰেচন কৰা আৰু এবাৰ যাতে এটা ভাল মাৰ্কস লৈ পাস কৰা সেইখিনি চেষ্টা কৰা টাইম আছে 4 জুলাই তাৰিখ হ'বলৈ গলে এতিয়াও টাইম আছে ভালকে পঢ়া এক্সাম নিশ্চয় ভাল হ'ব এটো ভিডিঅ' দেখিনি আছিল পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে